সৌৰা এই যিবিলাক ইউটিউবাৰ বুলি কৈ একদম এনেকুৱা ভেমত থকা এইকেইজনক কৈছোঁ, যিবিলাকে ৰ'জ ভিডিঅ' বনায়। এই আমি ভিডিঅ' বনাওঁ, আমাৰ ভিডিঅ'বিলাকৰ লৈ তোমালোকে কিয় ইমান অসভ্য মাত মাতিব এনেকুৱা ভিডিঅ' দিবলৈ লৈছা? তোমালোকে এই লোকৰ ভিডিঅ' এটা টান মাৰি আনি লোকৰ গুণ এসোপা টান মাৰি আনি লৈ বা নিজে ফেমাছ হ'বৰ কাৰণে পৃথিৱী মাত কিছুমান মাতি অভদ্ৰ কথা কিছুমান কৈ ভিডিঅ' দিবলৈ আহিছে। দেই চালা এনেকুৱা ইউটিউবাৰ থাকা নেকি? হ'ব অভদ্ৰ মাত মাতা। তোমালোকৰ মা দেউতাক সেই ভিডিঅ'টো এৰাৰ আগত তোমালোকৰ মা দেউতাক দেখুৱাবাচোন ৰ'জ কৰা ভিডিঅ'টোবিলাক। চালা লোকক লৈ বিখ্যাত হ'বলৈ আহিছে বেয়া মাত মাতি মাতি। নিজে একোটাহঁত কৰি নেদেখুৱা কেলৈ নিজে ফেমাছ হোৱা, নিজে ভিডিঅ' দিয়া ইউটিউবত, তেতিয়াহে আমি ভাবোঁ দেই চালা বদমাছ এনেকুৱা ল'ৰা থকা পৃথিৱীত। ইমান অকণ অকণ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীবিলাকে সেইবিলাক ভিডিঅ' চাই নহয়, চালে তোমাৰ মাতবিলাক শুনিলে বা ভাবিলে কি ভাবে? ককাই ভাই মা দেউতা একেলগে বহি চাব পাৰেনে তোমালোকৰ ৰ'জ কৰা ভিডিঅ'বিলাক? চালা ওচৰত পালে বুন্দা চলত চকু ঠান ঠান বান বান কৰা যিবিলাকে বেয়া ভইচ কৰি ভিডিঅ' বনোৱা সেইবিলাকক কৈছোঁ দেই, সকলোকে কোৱা নাই।